আজি আন্তৰ্জাতিক মাতৃ দিৱস উপলক্ষে এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম আই। আগলতি কলা পাত লৰে কিশোৰে চিলনী আই কতা চিলনীজনী দেখোন মাতিলেও নাহে। ক'ৰবাত হেৰাই গ'ল ভাগৰুৱা চিলনীজনী। এতিয়া নাহে আৰু তাই যিজনীক চাবলৈ। চিলনীৰ জীয়েক হেনো এতিয়া বুজন হ'ল, সকলোখিনি সামৰিব পৰা হ'ল। সংসাৰৰ মেটমৰা ভাৰখন তাই অকলেই বব পৰা হ'ল। দুখ সুখবোৰ বুকুত সামৰি হাঁহিবও পৰা হ'ল। কিন্তু তথাপিও যে তাই বিচাৰে চিলনীজনী, তাইৰ শিকনিৰে সজাল ধৰোৱা সংসাৰখনৰ বতৰা দিবলৈ, সুখৰ মুহূৰ্তবোৰ আওৰাবলৈ। কাৰণ তাই ভালদৰেই জানে একমাত্ৰ চিলনীজনীহে হ'ব পাৰে তাইৰ সুখত সুখী নিস্বাৰ্থভাৱে।